হেল্ল' এভৰিৱান আৰু এইফালে দেখিছেনে এয়া হৈছে চেলেংহাট ষ্টেচন আৰু মই বৰ্তমান ৰখি আছোঁ চেলেংহাট ষ্টেচনত আৰু এয়া দেখিছেনে এয়া ষ্টেচনত প্লেটফৰ্ম যথেষ্টখিনি মানুহ ইয়াত উপস্থিত হৈছেহি আৰু ময়ো ঘৰতে ভিডিঅ'টো আৰম্ভ কৰা নহ'ল আৰু আপোনালোকক কোৱা নহ'ল যে আজি মই মাৰ ঘৰলৈ ওলাইছোঁ বুলি আৰু এয়া আজি বহুত দিনৰ মূৰত আজি আকৌ মই মাৰ ঘৰলৈ বুলি ওলাইছোঁ আৰু এয়া প্লেটফৰ্ম আৰু এয়া এনেকৈ আমাৰ চেলেংহাট যিহেতু চেলেংহাটলৈ অহা নহয় আৰু সেইফালে আমাৰ বেটা দেখিছেনে ৰেল লাইনত কেনেকৈ খেলি আছে এয়া দেখিছেনে বেটা বেটি যিমান আনন্দ মোক এৰি থৈ সিহঁতি আৰু প্লেটফৰ্মৰ কিনাৰে কিনাৰে ঘূৰি ফুৰিছে আৰু এয়াই চেলেংহাটৰ পৰিৱেশটো আজি আপোনালোকক ভালকৈ দেখুৱাই দিলোঁ। বেটা বেটি হাঁহি ফূৰ্তিৰ মাজতে আৰু আমি নৈ বিল জান জুৰি সকলোখিনি পাৰ কৰি পিনি আজি মাৰ ঘৰ পামগৈ আৰু এয়া দেখিছে চিৰদিন দিয়া প্ৰাকৃতিক পৰিৱেশ বুলি ক'ব লাগিব। সঁচাকৈ অসমৰ এই কিছু দৃশ্য মোৰ সঁচাকৈ খুব ভাল লাগে আৰু ব্যাকুল হৈ পৰোঁ মই এই দৃশ্যবিলাক চালে আৰু সঁচাকৈ ভাল লাগিছে। ট্ৰেইনৰ একেবাৰে খিৰিকীৰ কাষতেই বহি লৈছোঁ আৰু খিৰিকীৰ কাষে কাষে থকা সকলো সৌন্দৰ্যখিনি আমি উপভোগ কৰিবলৈ পাইছোঁ আৰু অত্যন্ত সুখী হৈছোঁ আৰু সঁচাকৈ ভাল লাগিছে। বহুত দিনৰ মূৰত যদি এনেকৈ ওলাই আহোঁ মাৰ ঘৰলৈ বুলি সঁচাকৈ মনটো ভাল লাগে। আৰু এয়া দেখিছেনে আজি যিহেতু ঘৰৰ পৰা আহোঁ বুলি ভাবিলোঁ কোনো বাধা দি ৰাখিব নোৱাৰিলে, আহোঁ বুলিয়ে আহিয়ে দিলোঁ আৰু এয়া আহি দেখিছেনে হাবি জংঘল সকলোখিনি মানুহৰ ঘৰ দুৱাৰ সকলোখিনি যেন গৈ আছে যেন অনুভৱ হৈছে নহয়নে। অৱশেষত আহি আমি ট্ৰেইনৰ পৰা নামিলোঁহি আৰু এয়া আহি নামোতে সন্ধিয়া হ'লহি আৰু এয়া আমি বৰহাট পাই গ'লোহি আৰু আহিও আৰু ঘৰ পালোঁহি এয়া আমাৰ দেউতাৰ চোতালতে জুই জ্বলাই থৈছে আৰু আহি পিনি আমি ইয়াতে চোতালতে জুই শেষ ল'লোঁ আৰু এয়া আমাৰ ঘৰ লাইটৰ পোহৰত হয়তো আপোনালোকে ধুনীয়াকৈ দেখিছে আৰু এয়া দেখিছেনে বাহিৰত জুই জ্বলাইছে আৰু আমি এয়া জুই সেকি আছোঁ। আমাৰ বাহিৰে এয়া ঘাঁহ দেখাইছে, বতৰটো খুব গোমোৱা কৰিছে আৰু বৰষুণো আহিব পাৰে। এয়া দেখিছেনে হঠাতে কাৰেণ্টটো গুচি গ'ল। এইফালে আমাৰ মায়ে ৰাতিপুৱাই চুঙা চাউল পৰি আছে দেই জুইত। এইফালে আমাৰ পাহি বেটীয়ে বহুত দিনৰ পৰা চুঙা চাউল খাওঁ বুলি যি আমনি কৰি আছিল আৰু আজি তাইৰ বোলে আশাটো পূৰণ হৈছে আৰু এয়া দেখিছেনে কিমান হেঁপাহত তাই চুঙা চাউল গুচাইছে আৰু এইফালে ময়ো গুচাই আছোঁ বাৰু আৰু তাই দেখিছেনে চুঙা চাউল খাবলৈ কিমান হেঁপাহ আৰু সিহঁতক সেইকাৰণে এনেকৈ হ'লে লৈ আহিলোঁ আৰু এইফালে আমাৰ চুঙা চাউল ৰেডি এনেকৈ সিহঁতক খাবলৈ দিলে আৰু এয়া দেখিছেনে বেটা বেটি একদম কিমান উৎপাত চুঙা চাউল খাবলৈ সিহঁতৰ কিমান হেঁপাহ আৰু ময়ো খালোঁ আৰু সিহঁতৰ লগতে আৰু খাই মেলি আজৰি হৈ গ'লোঁ আৰু আমাৰ ইয়াত বৰষুণ দিলে দেই, কালি ৰাতি গোটেই ৰাতি বৰষুণ দি থাকিলে আৰু ভিডিঅ'টো মই সিমানতে সমাপ্ত কৰি থ'লোঁ যিহেতু বৰষুণ দিলে আৰু কাৰেণ্টটো নোহোৱা হ'ল আৰু এয়া ময়ো একেবাৰে আমাৰ ঘৰত ৰাতিপুৱা একেবাৰে এয়া ওলাই মেলি আছিলোঁ ঘৰলৈ যাম বুলি, কিন্তু ঘৰলৈ যোৱা নহ'ল আজি বৰষুণ দিলে আৰু সেয়েহে ঘৰলৈ নগ'লোঁ। যাম পিছবিলাকে ঘৰলৈ যাম যিহেতু এদিনৰ কাৰণে আহিছোঁ, সদায় থাকিব নোৱাৰোঁ আৰু এতিয়া অলপ ওলাই মেলি লৈছোঁ, অলপ মই আমাৰ বৰমা ঘৰৰ ফালৰ পৰা ফুৰি আহোঁগৈ আৰু প্ৰথমতে আপোনালোক আমাৰ নামঘৰটো কেনেকৈ বনালাক দেখুৱাই লওঁ, ঠিক আছে। আৰু এইফালে আমাৰ নামঘৰটো বনাইছিলে যে ইয়াতে দেউতাই সেয়া কৰিছে নামঘৰত সোমাবলৈ আৰু আপোনালোকৰ নামঘৰটো অকণমান দেখাই দিওঁ ভালকৈ। এয়া এফালে দেউতাই নামঘৰৰ হেৰিখন গেটখন খুলি দিছে দেই, নামঘৰত সোমোৱা নাই বিশেষ কিবা কাৰণত আৰু এয়াই নামঘৰটো ইমান ধুনীয়াকৈ সজাই থৈছে যিহেতু শিৱৰাত্ৰি আহি আছে আৰু শিৱৰাত্ৰিত ইয়াতে শিৱ পূজা কৰা হ'ব আৰু এয়া নামঘৰটো দেখিছেনে এয়া চব কিমান ধুনীয়াকৈ সজাই থৈছে নামঘৰটো। এয়া হৈছে আমাৰ নামঘৰ দেই। এয়া আগৰ এই পথাৰবিলাক এইবাৰ আহোঁতে আপোনালোকক দেখুৱাইছিলোঁ, একেবাৰে সেউজীয়া হৈ আছিলে নহয়নে আৰু এতিয়া ধান চান আজৰি কৰি একেবাৰে পথাৰ একেবাৰে উদং পথাৰ বুলি ক'ব লাগিব আৰু এয়া বাগিচা এয়াও কলম দি আছে একদম একেবাৰে খৰালি কাল একদম শুকান লাগিছে আৰু এইফালে মই এতিয়া গৈ আছোঁ আমাৰ বৰমাৰ ঘৰলৈ গৈ আছোঁ আৰু এইটো হৈছে বৰমা ঘৰৰ পদূলিমুখ আৰু এইটো হৈছে আমাৰ ঘৰৰ পদূলিমুখ
আৰু কি জানেনে, এইজোপা চাম কঁঠাল দেখিছেনে? এই চাম গছজোপা কিমান ডাঙৰ। ইয়াত চাম কঁঠাল খুব লাগে। আমি সৰু সৰু চাম কঁঠাল বাৰু আপোনালোকে খাই পাইছেনে? কঁঠালো বেলেগ আৰু চাম কঁঠাল বুলি ক'লেও বেলেগ। চাম কঁঠাল সৰু সৰু হয় আৰু এই চাম কঁঠালজোপাতে আমি সৰুতে খুব লুকা ভাকু খেলিছিলোঁ আৰু আমি চাম কঁঠাল বুটলি বুটলি ইয়াৰ পৰাই খাইছিলোঁ আৰু এনেকৈ ডাঙৰ হৈছিলোঁ। আমি হাবিৰ মাজতে ডাঙৰ হ'লোঁ বুলি ক'ব লাগিব। আৰু এইফালে এতিয়া মই বৰমাঘৰলৈ গৈ আছোঁ, যিহেতু মোৰ জন্ম আছিল বৰমা ঘৰতে আৰু সেয়েহে বৰমা ঘৰতে কালি ৰাতি গ'লোঁ, আকৌ এবাৰ আপোনালোকক দেখুৱাবলৈ বুলিয়ে গৈ আছোঁ। আৰু যিহেতু বৰমা ঘৰত আমাৰ ডাঙৰ ভাইটি আহি আছে, ডাঙৰ ভাইটি যিহেতু পুলিচত চাকৰি কৰে আৰু সেয়েহে ডাঙৰ ভাইটি আজি ভাত খাবলৈ মাতিছে। একেবাৰে বাই আহিছে বুলি একেবাৰে ব্ৰইলাৰ লৈ আহিছে আৰু বৰমাহঁতৰ ঘৰ পদূলিটো দেখিছেনে কিমান দীঘল। আৰু বৰমা ঘৰত বৰমা আছে, আইতা আছে, ভাইটি দুটাই আছে আৰু বৰ্তা নাই। তাতকৈ ডাঙৰ কথা গম পায়নে, মোৰ নামটো আমাৰ বৰ্তাই দি থৈ গৈছিলে দেই। 1 জানুৱাৰী জন্ম হোৱাৰ বাবে মোৰ নামটো জানু দি থৈ গৈছিলে আমাৰ বৰ্তাই। আৰু বৰ্তাহঁতৰ এইফালে আৰু এইফালে আমাৰ বৰ্তাহঁতৰ মৰিশালিকেইটা আছিলে, কিন্তু এতিয়া আৰু চিন থকা নাই তাতে। এয়াই হৈছে আমাৰ বৰমা বৰ্তা আইতাহঁতৰ ঘৰ আৰু এইখন ঘৰতে মোৰ জন্ম হৈছিল। আৰু আমাৰ ভাইটিহঁতে ডাঙৰ ভাইটিহঁতে ভিডিঅ' কৰা বুলি ক'লে খুব লাজ পায় আৰু সেয়েহে ভিডিঅ'টো ইমানতে সামৰিলোঁ, মানে ঘৰটোকে দেখুৱালোঁ। মই বৰ্তমান ব্ৰইলাৰ ঘৰতে আৰু এইফালে মনে মনে অলপ ভাইটিহঁতক ভিডিঅ' কৰোঁ বুলি ভাবিছিলোঁহে আৰু সিহঁতি দেখাৰ লগে লগে যি লাজ সিহঁতৰ আৰু সেয়েহে বাদেই দিলোঁ। আৰু এইটো ব্ৰইলাৰ ঘৰ আছিলে, আমাৰ ডাঙৰ ভাইটিয়ে ব্ৰইলাৰ পুহিছিলে, কিন্তু এতিয়া চাকৰি কৰাৰ পৰা বাদ দিলে। আৰু এইখিনিতে আইতাহঁতৰ ঘৰত আইতাই বৰ ধুনীয়াকৈ ভেদাইলতা লৈ আনিছে, দেখিছেনে? আজিকালিতো ভেদাইলতা একদম পাবলৈকে নাই আৰু আপুৰুগীয়া হৈ পৰিছে ভেদাইলতা, নহয়নে? আৰু সঁচাকৈ ভেদাইলতাখিনি দেখি একেবাৰে ঘৰলৈ লৈ যাওঁ লাগিছে। আৰু এইফালে আমাৰ আইতা, এয়া আমাৰ বৰমাহঁতৰ ঘৰত ভাত বাঢ়ি দিলে আৰু আমি সকলোখিনিয়ে খাই ল'লোঁ আৰু ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ দেই। মনে মনে অকণমান ভিডিঅ' কৰি থ'লোঁ, তাকে দেখালোঁ। আৰু এয়া বৰমাই আমাক ভাত দিলে আৰু বেটা বেটিৰ লগতে ময়ো খাই ল'লোঁ। আৰু আজি বৰষুণ দিয়া হ'ল বাবে আজি ঘৰত থাকি গ'লোঁ মানে গোটেইখন ঘূৰি ফুৰিছোঁ। আৰু এইফালে চব কেইঘৰ মানে আমাৰ ঘৰৰ মানুহ আছে আৰু ঘৰৰ মানুহ গোটেই কেইঘৰতে ঘূৰি আহিলোঁ। আৰু এইফালে একেবাৰে বন্ধাকবি পাইছোঁ, গুটি আলু পাইছোঁ, গুটিখিনি উঠাই লৈ আহিছোঁ। আৰু আজি ঘৰলৈ পূৰা লৈ যাম আৰু আৰু এনেকৈ ফুৰিলোঁ মেলিলোঁ আৰু ফূৰ্তি কৰিলোঁ। আৰু এয়া দেখিছেনে ইমান ধুনীয়া। আৰু এইফালে ক'ত সোমাই ফুৰিছোঁ অকলে অকলে, বেটা বেটি আগতেই গুচি গ'ল। আৰু এনেকৈ আজি ফূৰ্তি কৰিলোঁ আৰু ঘৰত। আৰু তেনেকৈ মুখত দেখিছেনে এনেকৈ হাঁহি দেখিছেনে কোনোবা এদিন? আৰু যে কিমান যে ফূৰ্তি লাগিছে সঁচাকৈ, নিজৰ ঘৰখনৰ সমান, নিজৰ মা ঘৰখনৰ সমান ক'তো হ'ব নোৱাৰে দেই। ইয়াত ইমান মৰম চেনেহ, ইয়াত সকলোৱে ইমান মৰম কৰিছে সঁচাকৈ, একেবাৰে আকৌ ঘূৰি যাবলৈকে মন যোৱা নাই ঘৰলৈ। আৰু এইফালে আমাৰ মায়ে বোলে আজি ৰুটি বনাইছে আৰু আমাক যোৱাৰ সময়ত ৰুটি খুৱাই পঠিয়াব। আৰু যিহেতু ভণ্টি আহিলে বোলে, মই এফালে ফুৰি থাকোঁতে গমেই পোৱা নাই কেতিয়া ভণ্টি আহিলে। আৰু চাওঁগৈ ভণ্টিয়ে ভিতৰতনো কি কৰি আছে। তাতে মোক এৰি থৈ আহিলি যে, ৰখিব লাগে নহয়। আৰু এইফালে দেখিছেনে আজিও হাঁহ মাংস লৈ আনিছে নেকি ঠিক নাই আকৌ দেই। এইখিনিতে আমাৰ ভণ্টিৰ নাম আইনো আৰু মোৰ নাম জানো আকৌ দেই। আৰু এইখিনি ব্ৰইলাৰ মাংসহে। ভাবি ল'লে হ'ল আৰু তাজপাত খেলা ভিডিঅ'টো দেখা দেই আকৌ। এফালে ককা আৰু নাতি তাজপাত খেলি আছে দেই। আমাৰ হিতাতে কিমান জিকিলি মুখখন দেখা দে ফালে। মা ঘৰত আহি ভিডিঅ' কৰি মোৰ হাত বিষাই গৈছে, একো কাম নাই, অকল ভিডিঅ'ই কৰি থকা হৈছে। আৰু এইফালে আমি ঘৰলৈ যাবলৈ ওলালোঁ। এইফালে মা আৰু এইফালে বেটা বেটি আৰু এইফালে মই আৰু এইফালে মোৰ পিছফালে দেউতা। আৰু আমি এনেকৈ আৰু আমাৰ দীঘল পদূলিটো এনেকৈ আৰু এয়া আমি একদম ঘৰলৈ যাব ওলালোঁ দেই। এইফালে গাড়ীত মায়ে পইচাও দি দিছে আৰু দেই। আৰু আমাৰ এইফালে আমাৰ বেটা আহি প্লেটফৰ্ম পালোহি আৰু বহুত ঠাণ্ডা পৰিছে। আৰু ঘৰত কি কি কৰিলোঁ কি কি নকৰিলোঁ সকলোখিনি আপোনালোকৰ আগত দেখুৱালোঁ। আৰু এয়া ময়ো ঘৰলৈ যাবলৈ ওলালোঁ আৰু সকলোকে টাটা বাই বাই জনাই আজি ময়ো ঘৰলৈ যাব ওলালোঁ। বাই বাই।